70 বছৰ স্বাধীনতাৰ ইতিহাস পোনপ্ৰথমবাৰৰ বাবে অসমৰ মাটিত আমি বৰাক ব্ৰহ্মপুত্ৰৰ একেদিনাখনে 11,600 ভূমিহীন থলুৱা লোকৰ হাতত মাটিৰ পট্টা তুলি দিলো। ইয়াৰ উদ্দেশ্য কি? ইয়াৰ উদ্দেশ্য কি? আমাৰ মাটি আমাৰ অধিকাৰ। আৰু ইয়াৰ উপৰিও অসমৰ বুকুত থকা 1,30,000 ক্ষুদ্ৰ চাহ খেতিয়ক যিসকলে মাটিৰ পট্টা বিচাৰি অত বছৰ হাহাকাৰ কৰিছিল। কংগ্ৰেছৰ কাৰ্যকালত তেখেতসকলৰ মুখ্যমন্ত্ৰী সেই সময়ত বিধানসভাৰ ভিতৰত প্ৰতিশ্ৰুতি দিছিল 2001ত ক্ষুদ্ৰ চাহ খেতিয়কক মাটিৰ পট্টা হাতত তুলি দিয়া, কিন্তু নোৱাৰিলে। কংগ্ৰেছে নোৱাৰিলে, কাৰণ কংগ্ৰেছ হৈছে পইচা খোৱা পাৰ্টি। পইচা খোৱা পাৰ্টি এইবিলাক কাম কৰিব নোৱাৰে। নহয় পাৰিব? আমি পইচা খোৱা পাৰ্টি নহয় প্ৰভু। আমি জনসাধাৰণৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰখা এই ভাৰতীয় জনতা পাৰ্টীয়ে সেইবাবে সিদ্ধান্ত গ্ৰহণ কৰিলে 2 বছৰীয়া কাৰ্যকালতে যে ক্ষুদ্ৰ চাহ খেতিয়কসকল অসমৰ ভূমিপুত্ৰ তেখেতসকলৰ হাতত মাটিৰ পট্টা তুলি দিয়াটো আমাৰ দায়িত্ব। সেইবাবে আমি ইতিমধ্যে মাটিৰ পট্টা তুলি দিলো।